Hi everyone, good morning. মই তো সকল মানে আপোনালোকক BTS দেখুৱাই থাকোঁ তো ভাবিলোঁ আজি দেখুৱাওঁ যে অফ ডে কেনেকুৱা হয় একচুৱেলি আমাৰ ছেটাৰডে অফ ডে থাকে বাট কোনোবা চিৰিয়েলে যদি বিচাৰে শ্বুটিং কৰিব পাৰে নকৰোঁ বুলি ভাবিলে নকৰিব পাৰে সেইটো মানে আমাৰ ওপৰত ডিপেণ্ড থাকে কিন্তু আজি আমাৰ চিৰিয়েলৰ শ্বুটিং হ'ব আমাৰ একচুৱেলি আজি আমাৰ মেম নাথাকে বা থাকিলেও জল্দি গুচি যাব দেন আমাৰ আৰু এজন এডি আছে মানস বুলি সি মোষ্টলি শ্বুটবোৰ লৈ আছে আৰু মই ডাবিং ৰিলেটেড এইবোৰ কাম চাই থাকোঁ আৰু এটা কথা ক'ব আহিছোঁ একচুৱেলি বহুতে ভাবে যে এইটো ইণ্ডাষ্ট্ৰীত জব কৰিম বহুত এক্সাইটিং বহুত ভাল লাগিব যদি আপুনি মেণ্টেলি ষ্ট্ৰং নহয় এইটো জবত কেতিয়াও নোসোমাব আপুনি বহুত ষ্ট্ৰং হয় আপুনি ভাবিব মাই গড মইতো চব পাৰিম বাট নোৱাৰে আপোনাক এনেকুৱা মানুহে কথা শুনাই থৈ যাব যি আপোনাৰ ৰিলেটেড আপোনাৰ জবৰ বিষয়ে একোৱেই নাজানে বা কিছুমান এনেকুৱা মানুহ থাকিব যোনে নিজৰ কাম একো নকৰে বেলেগৰ তুমিতো এইটো নাজানা তুমিতো এইটো নকৰা বাট আপুনি লাইক 24 আৱাৰ্ছ কাম কৰি থাকিব তথাপিও ক্ৰেডিট বেলেগে লৈ গুচি যাব লাইক এনেকুৱা আপুনি চব কাম কৰি খতম কৰি দিলে দেন আহিব বাবলি এইটো কৰিলা দেন লাইক মোক বাবলি বুলি মাতে বা নেনা বুলিও মাতে বাবলি এইটো কৰিলা এনেকৈ ক'ব মানে মানুহজন অহাৰ টাইমত ইমান এক্সট্ৰিম পলিটিক্স চলে চ' এইটো কথা ক'ব বিচাৰিছোঁ মই মোৰ অডিয়েঞ্চখিনিক বা মই মোৰ মানুহখিনিক যে আপোনালোকে যদি মোৰ ভিডিঅ'জবোৰ চাই আহিম ভাবিছে তো প্লিজ যদি মেণ্টেলি ষ্ট্ৰং নহয় নাহিব মোৰ মাতটো চাগে গমে পাইছে মোৰ বেমাৰ এইবিলাক ফাৰ্ষ্ট্ৰেশ্যনতে ইমান জ্ঞান দি ফুৰিছোঁ মই আজি তো বলক ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু দেখুৱাওঁ দিনটোত কি কৰি থাকোঁ শ্বুটিঙৰ BTSৰ যদি শ্বুটিং চলি থাকে দেখুৱাম চাগে চ' ইয়া বাই বাই ফাৰ্ষ্ট হাফত মেম আছিলে এজ এক্সপেক্টেড আমাৰ ছেটাৰডে শ্বুটিং আছে আৰু মোৰ অৱস্থা একদম বেয়া হৈ গৈছে আৰু মোৰ ফেচ পুৰা ৱাটাৰ ৰিটেনশ্যন হৈ পিনে একদম ফুলি আছে চ' ইয়া এইবোৰ ছেট নিজৰ ইচ্ছামতে বনাই ল'ব পাৰি ইয়াত দুটামান মোৰ বনোৱা হয় এইটো এটা ছেট যেতিয়া শ্বুটিংবোৰ নহয় ছেটবোৰ এনেকুৱা হৈ থাকে দেন এইটো এটা কিটচেন কাম ষ্ট'ৰ ৰুম এক্টৰবোৰ চব বেগছবোৰ ইয়াতে এনেকৈ থৈ দিয়ে যেতিয়া শ্বুটিং চলি থাকিব তাহাঁতৰ বেগবোৰ এনেকৈ থাকে কণ্টিনিউটিৰ কাপোৰ চাওকচোন বাপৰে বাপ চ' এনেকৈ ৰুমবোৰ এনেকৈ থৈ দিয়া যায় যাক যেনেকুৱা লাগে সেনেকুৱা বনাই লয় মানে মানুহে ভাবে কমেডি ৰোল কৰা বেছি ইজি বাট এনেকুৱা ৰোলবোৰ কৰিবলৈ বহুত টাফ হয় চ' তেওঁলোকে বেষ্ট এক্টিং কৰি আছে অস্মিতা বা কেনেকৈ ৰীল বনাই দি আছিলোঁ এই চিনটো মই এড কৰাৰ এটাই ৰিজন আছে এই চিনটোত আপুনি দেখিব যে আৰ্টিষ্টবোৰৰ ডেডিকেশ্যন বিকজ এই চিনটোত ইম্প্ৰভাইজ কৰা হৈছিলে কেমেৰা সন্মুখত যোৱাৰ পিছত ভাবিলে মেমে এনেকুৱা কৰি দিওঁ নেকি দেন এক ছেকেণ্ডত তেওঁলোকে এনেকুৱা কৰিলে আৰু অস্মিতা বা মানে আকাংক্ষাই দুখো পাইছিলে বাট তেখেতে দেখুৱাই দিয়া নাই যে চিনৰ টাইমত তেখেতে দুখ পাইছে আৰু এনেকুৱা লেভেলৰ ডেডিকেশ্যন তাত থাকে তেওঁলোক আপুনি ইনচাফ পাব এইখন মুখ দেখিছে এইখন মুখে হৈছে এইটো মানুহৰ হত্যাৰ ভাই মোৰ ভিডিঅ'ত হত্যা হ'ব নোৱাৰে দেই সঁচা ক'বলৈ টপকি গ'ল এইটো আমাৰ কিউট শৰ্মাদা হয় শৰ্মাদা নামাতে ঐ ৰাজশ্ৰী ছেটাৰডে শ্বুটিং কেনেকুৱা শ্বুটিঙত মাতিলে ভাল লাগে ন আহি বৰ নালাগে
সেইটো ভাৰ্গৱ দা একোৱে নকৰো তেখেতক হেল্ল' ভাৰ্গৱ দা বাপৰে এইটো মাহত ম'ম' পাৰ্টি চলি আছে মই যিহেতু ম'ম' নাখাওঁ মোক চিপছ আনি দিছে কাৰণ মই মাংস নাখাওঁ এ বাপৰে কথা এটাই চাচোন কিন্তু ম'ম' খোৱাৰ আগমুহূৰ্তত এটা কথা মনত পেলাইছে যে আমাৰ বাথৰুমত ধুনীয়া সম্পত্তি ব্লগটো লেতেৰা নকৰিবা বে সম্পত্তি কৰি আছে She is Meenakshipa, one of my favorite. আৰু এইটোৱে আমাৰ এডি মানস আৰু এইটো সকলোৱে চিনি তলৈক্য দাস আৰু মীনাক্ষী বাৰ লগত মই ওলাই গ'লোঁ চাহ খালোঁ আমি তিনিটাই দেন চাহ খাই পিনে এনেকৈ মই মোৰ অলপ বজাৰ কৰিলোঁ দেন মই ৰুমলৈ গুচি আহিলোঁ থেংক ইউ ফৰ ৱাচিং মাই ব্লগ বাই বাই